হেল্ল' ষ্টুডেণ্টছ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম। লাষ্ট ক্লাছত শিকিছিলোঁ লক্ষ্যবস্তু এটা যদি অৱতল দাপনখনৰ সন্মুখত ভাস্কেন্দ্ৰত ৰখা হয় তেতিয়া ইয়াৰ প্ৰতিবিম্ব স্থান ক'ত আৰু প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হয়। আজি আমি শিকিম যদি লক্ষ্যবস্তু এটা অৱতল দাপনখনৰ সন্মুখত ভাস্কেন্দ্ৰ আৰু ফকাছ বিন্দুৰ মাজত ৰখা হয় তেতিয়া ইয়াৰ প্ৰতিবিম্ব স্থান, প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব আমি এতিয়া চাম। প্ৰথমতে চাম যদি লক্ষ্যবস্তু এটা এ বি লক্ষ্যবস্তু এটা ভাস্কেন্দ্ৰ আৰু ফকাছ বিন্দুৰ মাজত ৰখা হৈছে, গতিকে ইয়াৰ পৰা পোহৰশ্মি এনেদৰে যাব যে খুন্দা খাই ফকাছ বিন্দুৰ মাজেৰে গুচি যাব এনেকৈ, আৰু এডাল পোহৰশ্মি ভাস্কেন্দ্ৰৰ মাজেৰে যাব অৰ্থাৎ এনেকৈ আৰু এই তলত দূৰত কটাকটি কৰিব অৰ্থাৎ এনেকুৱাকৈ বেকা কৰি যাব সেইকেইডাল এনেকৈ বহুত দূৰত কটাকটি কৰিব অৰ্থাৎ প্ৰতিবিম্বৰ এতিয়া এনেকৈ যায়, এনেকৈ উভতি আহিব দাপনত অৱতল দাপনখন খুন্দা খাই প্ৰতিফলন হয় আৰু এই ৰশ্মিডাল এনেকৈ গুচি যাব আৰু এইডাল ৰশ্মি এনেকৈ যায় প্ৰতিবিম্বটো ইয়াত গঠন হ'ব অৰ্থাৎ প্ৰতিবিম্ব বি ডেছ এ ডেছ গঠন হ'ব। সকলোৱে বুজি পালোঁ। অৰ্থাৎ আমি গম পালোঁ যে অৱতল দাপনখনৰ যদি ভাস্কেন্দ্ৰ আৰু ফকাছ বিন্দুৰ মাজত যদি লক্ষ্যবস্তু ৰখা হয় তেতিয়া প্ৰতিবিম্ব স্থান হ'ব চিৰ পৰা আঁতৰত, অৰ্থাৎ চিৰ পৰা আঁতৰত দূৰত এইফালে, আৰু এই প্ৰতিবিম্বৰ আকাৰ যথেষ্ট বিবৰ্ধিত হ'ব। এইটো লক্ষ্যবস্তুৰ আকাৰ আছিলে আৰু এইটো হ'ব প্ৰতিবিম্বৰ আকাৰ, আৰু প্ৰতিবিম্বৰ প্ৰকৃতি হ'ব সৎ আৰু ওলোটা। যিহেতু উত্তল দাপনৰ সন্মুখৰ ফালে প্ৰতিবিম্ব গঠন হয়, সেইবাবে এই প্ৰতিবিম্ব হ'ব সৎ, আৰু এই লক্ষ্যবস্তুটো এনেকৈ এ বি আৰু প্ৰতিবিম্বটো হৈছে ওলোটা বি ডেছ এ ডেছ। এতিয়া আমি সকলোৱে বুজি পালোঁ, লিখি দিছোঁ প্ৰতিবিম্ব স্থান চিৰ পৰা আঁতৰত তাৰপিছত প্ৰতিবিম্বৰ আকাৰ হ'ব প্ৰতিবিম্বৰ আকাৰ বিবৰ্ধিত আৰু প্ৰতিবিম্বৰ প্ৰকৃতি হ'ব সৎ আৰু ওলোটা। আমি সকলোৱে বুজি পালোঁ যে অৱতল দাপন এখনৰ যদি সন্মুখত ভাস্কেন্দ্ৰ আৰু ফকাছ বিন্দুৰ মাজত লক্ষ্যবস্তু ৰখা হয় তেতিয়া ইয়াৰ প্ৰতিবিম্ব গঠন হয় ভাস্কেন্দ্ৰৰ পৰা আঁতৰত, আৰু এই প্ৰতিবিম্বৰ আকাৰ যথেষ্ট ডাঙৰ হয়, আৰু এই প্ৰতিবিম্বৰ প্ৰকৃতি হ'ব সৎ আৰু ওলোটা। তাৰপিছত আমি শিকিম যে অৱতল দাপন এখনৰ ফকাছ বিন্দুত লক্ষ্যবস্তু ৰখা হয় তেতিয়া ইয়াৰ প্ৰতিবিম্ব ক'ত গঠন হ'ব। তাৰপিছত আমি চাম অৱতল দাপন এখনৰ সন্মুখত যদি লক্ষ্যবস্তু ফকাছ বিন্দুত ৰখা হয় তেতিয়া ইয়াৰ প্ৰতিবিম্ব ক'ত গঠন হ'ব বা ইয়াৰ আকাৰ কি হ'ব। যিহেতু অৱতল দাপন এখনৰ সন্মুখত লক্ষ্যবস্তু ফকাছ বিন্দুত ৰখা হৈছে, গতিকে এ বি এটা লক্ষ্যবস্তু এ বি, ইয়াৰ পৰা পোহৰ যে অৱতল দাপনত খুন্দা খাই এই পোহৰ ৰশ্মিডাল ফকাছৰ মাজেৰে এনেকৈ গুচি যাব। আন এক পোহৰ ৰশ্মি আমি এনেদৰে কল্পনা কৰিব পাৰোঁ, দাপনত এনেকৈ যাব, যাই পেলাই অহা ৰাস্তাৰে উভতি যাব, আৰু ই অন্তত দিব পাৰিম কাৰণ ই
এই পোহৰশ্মিটোডালে যিটো সমান্তৰাল হ'ব ইহঁতে অসীমত কটাকটি কৰিব। অৰ্থাৎ আমি যদি চাওঁ অৱতল দাপনৰ ফকাছ বিন্দুত লক্ষ্যবস্তু ৰাখিলে ইয়াৰ প্ৰতিবিম্ব স্থান হ'ব প্ৰতিবিম্বৰ স্থান অসীমত প্ৰতিবিম্বৰ আকাৰ হ'ব যথেষ্ট বিবৰ্ধিত আৰু আমি প্ৰতিবিম্বৰ প্ৰকৃতি চাম। প্ৰতিবিম্বৰ প্ৰকৃতি চাওঁ যদি আমি প্ৰতিবিম্বৰ প্ৰকৃতি সৎ আৰু ওলোটা। বুজি পালে? সৎ আৰু ওলোটা। গতিকে অৱতল দাপন এখনৰ ফকাছ বিন্দুত যদি লক্ষ্যবস্তু ৰখা হয় তেতিয়া ইয়াৰ প্ৰতিবিম্ব অসীমত গঠন হয় আৰু ইয়াৰ আকাৰ যথেষ্ট বিবৰ্ধিত আৰু প্ৰকৃতি হ'ব সৎ আৰু ওলোটা। তাৰপিছত চাম আমি অৱতল দাপন এখনৰ মেৰু আৰু ফকাছ বিন্দুৰ মাজত যদি লক্ষ্যবস্তু ৰখা হয় তেতিয়া ইয়াৰ প্ৰতিবিম্ব ক'ত গঠন হয়। এতিয়া আমি চাম অৱতল দাপন এখনৰ যদি সন্মুখত মেৰু আৰু ফকাছৰ মাজত লক্ষ্যবস্তু এটা ৰখা হয় তেতিয়া ইয়াৰ প্ৰতিবিম্ব ক'ত গঠন হ'ব। প্ৰথমতে মেৰু আৰু ফকাছৰ মাজত লক্ষ্যবস্তুটো আমি এনেদৰে ৰাখিম এ বি লক্ষ্যবস্তু আৰু এডাল পোহৰশ্মি আমি এনেদৰে কল্পনা কৰিম। অলপ বেকা হৈছে এই পোহৰশ্মিডাল যেনেকৈ গৈছে সেনেকৈ উভতি যাব। তাৰপিছত এডাল পোহৰশ্মি আমি এনেদৰে কল্পনা কৰিম এইফালেদি ইয়াক যদি আমি বঢ়াই দিওঁ এনেকৈ আৰু ইয়াকো যদি আমি এনেদৰে বঢ়াই দিওঁ ইয়াত কটাকটি কৰিব। এই পোহৰশ্মিডাল এনেকৈ যাব। বঢ়াই দিলে দাপনখনৰ পিছফালে প্ৰতিবিম্ব গঠন কৰিব। অৰ্থাৎ সেইবাবে অৱতল দাপনত মেৰু আৰু ফকাছ বিন্দুৰ মাজত লক্ষ্যবস্তু ৰাখিলে প্ৰতিবিম্ব সদায় অসৎ গঠন হয় আৰু লক্ষ্যবস্তুতকৈ যথেষ্ট ডাঙৰ হয়। অৰ্থাৎ প্ৰতিবিম্ব হ'ব এ ডেছ বি ডেছ। সকলোৱে বুজি পালোঁ যি অৱতল দাপনখনৰ মেৰু আৰু ভাস্কেন্দ্ৰৰ মাজত যদি মেৰু আৰু ফকাছ বিন্দুৰ মাজত লক্ষ্যবস্তু ৰখা হয় তেতিয়া প্ৰতিবিম্ব গঠন হ'ব দাপনৰ পিছফালে। প্ৰতিবিম্ব স্থান দাপনৰ পিছফালে। প্ৰতিবিম্বৰ আকাৰ হ'ব যিহেতু লক্ষ্যবস্তুটো আছিল ইমান এ বি আৰু প্ৰতিবিম্বটো হ'ল এ ডেছ বি ডেছ, গতিকে বিবৰ্ধিত হ'ব আৰু প্ৰকৃতি হ'ব অসৎ। যিহেতু দাপনৰ পাঁচভাগে গঠন হৈছে সেইবাবে অসৎ আৰু থিয়। গতিকে এক্সামত এটা কুৱেশ্যন আহিব পাৰে যে অৱতল দাপনখনৰ কোন ঠাইত লক্ষ্যবস্তু এটা ৰাখিলে প্ৰতিবিম্ব অসৎ আৰু থিয় পোৱা যায়। গতিকে আমি গম পালোঁ যে অৱতল দাপনখনৰ মেৰু আৰু ফকাছ বিন্দুৰ মাজত লক্ষ্যবস্তু ৰাখিলে প্ৰতিবিম্ব দাপনৰ পিছফালে অৰ্থাৎ প্ৰতিবিম্ব অসৎ আৰু থিয় হয় আৰু যথেষ্ট ডাঙৰ হয়। ষ্টুডেণ্টছ, এতিয়া আমি শিকিম যে দাপন এখনত অৱতল দাপন এখনৰ কোন ঠাইত লক্ষ্যবস্তু ৰাখিলে প্ৰতিবিম্ব ক'ত গঠন হয়। আমি এটা ট্ৰিকেৰে শিকিম যে আমি প্ৰথমতে নাম্বাৰিং কৰিম। নাম্বাৰিংটো এনেদৰে কৰিম। প্ৰথমতে ইয়াত 1 দিম, 2, 3, 4, 5 আৰু ইয়াত 6। তাৰপিছত আমি ওলোটাকৈ নাম্বাৰিং কৰিম। অৰ্থাৎ ইয়াত 1 দিম, 1, 2,
3 4 আৰু এইটো হ'ব 5 6টো আমি পিছপিনে দিম অৰ্থাৎ আমি গম পাম যে যদি অৱতল দাপোন এখনত অসীমত লক্ষ্যবস্তু ৰখা হয় অৰ্থাৎ 1ত ইয়াত যদি লক্ষ্যবস্তু ৰখা হয় তেতিয়া প্ৰতিবিম্ব ক'ত গঠন হ'ব ফকাছত মানে এতিয়া 1 যদি 1 অৰ্থাৎ এইটো অসীম বুজায় 1টো ইয়াত আছে এই 1টো ক'ত আছে ফকাছত অৰ্থাৎ অৱতল দাপোন এখনত অসীমত লক্ষ্যবস্তু এটা ৰাখিলে প্ৰতিবিম্ব গঠন হ'ব ফকাছত আমি এনেদৰে মনত ৰাখিম এইটো এটা ধুনীয়া ট্ৰিক আমি য'ত অৰ্থাৎ আমি অৱতল দাপোন এখনত প্ৰতিবিম্ব ক'ত গঠন হয় লক্ষ্যবস্তু এটা কোন ঠাইত ৰাখিলে প্ৰতিবিম্ব ক'ত গঠন হয় আমি অতি সহজ উপায়েৰে এইটোত মনত ৰাখিব পাৰিম যে অৱতল দাপোন এখনত যদি অসীমত লক্ষ্যবস্তু এটা ৰখা হয় ইয়াত অসীমত লক্ষ্যবস্তু এটা ৰখা হয় প্ৰতিবিম্ব ক'ত গঠন হ'ব ফকাছত অৰ্থাৎ ইয়াত 1 আছে ইয়াত 1 হ'ব তাৰপিছত চাম আমি চিৰ বাহিৰত অৰ্থাৎ চিৰ পৰা আঁতৰত ইয়াতো চিৰ বাহিৰত 2 ইয়াত আছে আৰু 2 ক'ত আছে ইয়াত আছে এইটো 2 অৰ্থাৎ চি আৰু এফৰ মাজত যদি চিৰ বাহিৰত লক্ষ্যবস্তু এটা ৰখা হয় প্ৰতিবিম্ব ক'ত গঠন হ'ব চি আৰু এফৰ মাজত অৰ্থাৎ এইটোত তাৰপিছত চাম আমি 3টো ক'ত আছে চি যদি অৱতল দাপোনখনত 3ত লক্ষ্যবস্তু এটা ৰখা হয় অৰ্থাৎ চিত লক্ষ্যবস্তু ৰখা প্ৰতিবিম্ব ক'ত গঠন হ'ব 3তে গঠন হ'ব অৰ্থাৎ চিত গঠন হ'ব যদি চিত গঠন লক্ষ্যবস্তু এটা ৰখা হয় তেতিয়া কি হ'ব চিতে প্ৰতিবিম্ব গঠন হ'ব তাৰপিছত চাম আমি চি আৰু এফৰ মাজত লক্ষ্যবস্তু এটা ৰখা হয় অৰ্থাৎ 4 তেতিয়া 4টো ক'ত গঠন হৈছে চিৰ পৰা আঁতৰত অৰ্থাৎ 4টো এই 4ত গঠন হৈছে ইয়াত গঠন হৈছে এই 4টো অৰ্থাৎ চি আৰু এফৰ মাজত লক্ষ্যবস্তু এটা ৰাখিলে প্ৰতিবিম্ব গঠন হ'ব চিৰ পৰা আঁতৰত এই 4 তাৰপিছত চাম আমি লক্ষ্যবস্তু এটা ফকাছ বিন্দুত ৰখা হয় অৰ্থাৎ এফত ৰখা হয় এইটো এফত তেতিয়া প্ৰতিবিম্ব ক'ত গঠন হ'ব এফ অৰ্থাৎ অসীমত গঠন হ'ব অৰ্থাৎ এই 5টো ইয়াত আছে এই 5টো ইয়াত যাব অৰ্থাৎ এইটো ফকাছত ৰখা লক্ষ্যবস্তুৰ কাৰণে প্ৰতিবিম্ব গঠন হ'ব অসীমত তাৰপিছত চাম আমি আটাইতকৈ গুৰুত্বপূৰ্ণটো হ'ল যে মেৰু আৰু যদি ফকাছৰ মাজত লক্ষ্যবস্তু ৰখা হয় 6 এইটো প্ৰতিবিম্ব ক'ত গঠন হ'ব এই 6টোৰ বাবে 6 ক'ত আছে দাপোনখনৰ পিছফালে অৰ্থাৎ অসত আৰু থিয় প্ৰতিবিম্ব গঠন হ'ব গতিকে সকলোৱে বুজি পালোঁ যে অৱতল দাপোন এখনত আমি পুনৰ ৰিভাইজ কৰি দিছোঁ যে অৱতল দাপোন এখনত অসীমত লক্ষ্যবস্তু এটা ৰাখিলে প্ৰতিবিম্ব ক'ত গঠন হ'ব ফকাছত অৰ্থাৎ ই ওলোটা হ'ব অসত আৰু ওলোটা হ'ব তাৰপিছত চাম চিৰ বাহিৰত অৰ্থাৎ 2 চিৰ বাহিৰত যদি লক্ষ্যবস্তু এটা ৰাখোঁ প্ৰতিবিম্ব ক'ত গঠন হ'ব চি আৰু এফৰ মাজত আৰু যিটো প্ৰতিবিম্ব হ'ব অসত আৰু ওলোটা তাৰপিছত চাম চিত যদি আমি লক্ষ্যবস্তু এটা ৰাখোঁ প্ৰতিবিম্ব চিতে গঠন হ'ব চিত আৰু এই প্ৰতিবিম্বটো একে আকাৰৰ হ'ব আৰু হত আৰু ওলোটা হ'ব তাৰপিছত আমি চি আৰু এফৰ মাজত লক্ষ্যবস্তু এটা ৰাখোঁ 2 আৰু এই প্ৰতিবিম্ব ক'ত গঠন হ'ব এইটোৰ কাৰণে এইটো 4 এই চি আৰু এফৰ মাজত লক্ষ্যবস্তু ৰাখোঁ 4 অৰ্থাৎ 4ত প্ৰতিবিম্ব গঠন হ'ব চিৰ পৰা আঁতৰত অৰ্থাৎ প্ৰতিবিম্বটো হ'ব হত আৰু ওলোটা তাৰপিছত আমি যদি ফকাছত লক্ষ্যবস্তু এটা ৰাখোঁ অৰ্থাৎ 5 তেতিয়া প্ৰতিবিম্ব ক'ত গঠন হ'ব অসীমত যিটো প্ৰতিবিম্ব অতি বিবৰ্ধিত হ'ব আৰু হত আৰু ওলোটা হ'ব